हेलो दोस्तों वेलकम टू माय यूट्यूब चैनल दा অভি তো আপোনালোকে কেনেকুৱা আছে আশা কৰিছোঁ আপোনালোকে ভালে আছে তো আজি আমি যাবলৈ আছো শুক্লে তো গড়েশ্বৰ তো শুক্লে যাম শুক্লে লাগি আমাৰ গড়েশ্বৰৰ পৰা কমেও 15 কিলোমিটাৰ মান হ'ব আৰু এইখন মোৰ এনফিল্ড তো এনফিল্ডত আমি যাইছো এতিয়া শুক্লে পাৰ চাবলৈ তো আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক তো অলপ স্কিপ নকৰাকৈ চাই থাকক আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক লগতে লাইক কমেণ্ট কৰিব তো লেটস গো আগত এয়া চেকিং কৰি আছে তো আমাকো চেক কৰিব নেকি চাও অলপ আমাৰতো লাইসেন্স নাই একো নাই তো চাও ইফালে চেক কৰিছে এয়া তো আমি যাইছো আমি আহি কমেও 10 কিলোমিটাৰ পাৰ হলো তো অলপ আগত আছে আৰু বেছি দূৰ নাই তো সাইকেল মাৰি মাৰি শুক্লে পাৰ যাইছো তো আপোনালোকে এটা লাইক কৰি দিব আৰু ভাল লাগিব সাইকেল চলাই চলাই ইয়া এনফিল্ডখন লৈ যাইছোঁ শুক্লে পাৰ চাবলৈ তো এটা লাইক কৰি দিব বহুত কষ্ট কৰি বনাইছোঁ ভিডিঅ'টো মানে ভাগৰ লাগি গ'ল বহুত চাইকেল চলাল মানে আপোনালোকে চাইকেল চলাওক অলপ কৰক আৰু ইমান বাইক চাইক চলাব নালাগে তো চাইকেল চলালে মানে স্বাস্থ্য পাতি ভাল লাগিব তো আপোনালোকে চাইকেল চলা কৰক তো চাইকেল চলা কৰক বাইকো চলাওক মই এইটো কোৱা নাই যে বাইক চলাব নালাগে কিন্তু বাইকো চলাই লওক চাইকেলো চলাই লওক কিন্তু বেছিভাগ চাইকেল চলালে হ'ল মানে গাটো শৰীৰৰ স্বাস্থ্য পাতি ভাল লাগে বাইক চলালে মানে কি নহয় আৰু আৰামত যাই থাকিলে হয় কিন্তু চাইকেল অলপ কষ্ট হয় তো চাইকেল চলা কৰক চব তো এইটো মই আশা কৰোঁ টিলিং বজাই বজাই তিনিআলি লৈ যাম চাৰিআলিলৈ যোৱা বাটে তোমাক দেখা পাম চুৰ কৰা নাই চাইকেল চলা এটা মজা বেলেগ 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 মানে বেলেগ মজা চাইকেল চলোৱা আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভালেই পায় আৰু এই এইফালে আছে কলৰ বাগান অলপ আগত যায় আপোনালোকে মই কলৰ বাগানটো দেখাই আছোঁ যোনবোৰে দেখাম দেখাব পাই না নাই তো দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈ আৰু এইটো হয় কলৰ বাগান চাওক তো কুঁৱলী গুচাই নাই মানে চাওক না ইমান কুঁৱলীটো গুচাই নাই চাওক এয়া এইখন আহি আৰু এখন কলৰ বাগান দেখা পালোঁ তো এইখন এখন কলৰ বাগান হয় চাওক কি ধুনীয়া তো চাওক আমি এতিয়া আছোঁ চুইচ গেটৰ ওপৰত আছোঁ এয়া এইফালে নদী তো এইফালে আছে শুক্লে পাৰ এইখন তো যাই আছোঁ শুক্লে পাৰ লাগে আমি চুইচ গেটৰ ওপৰেৰে মানে দলঙেৰে যাই আছোঁ তো চাই থাকক ফাইনেলি আহি শুক্লে পাৰ পাই গ'লোঁ তো এতিয়া যাওঁ ভিতৰলৈ নামি লওঁ চাইকেলৰ পৰা মানে এনফিল্ডৰ পৰা নামি লওঁ
এইটো এটা হ'ল জিৰণি ৰুম, মানে বহিব পাৰে আৰু ইয়াত। তো ওপৰত দেখি যাওঁ, আগতে মানে ইয়াতে জিৰাফ আছিল, হৰিণা আছিল, তো এতিয়া নাই, এতিয়া গোটাই ট্ৰেন্সফাৰ কৰিছে। তো ক'ত কৰিছে নাজানো আমি। তো কি ধুনীয়া ভিউ, চাই লওক না। ড্ৰোন হ'লে মানে আৰু ভাল লাগিল হয়, কি কৰিব ড্ৰোন নাই। তো আৰু আমি যাই আছো। তো অলপ ৰেষ্ট লওঁ, মানে অলপমান বহি লওঁ এই তাত। তো চাওক ইয়াত বহি থাকিব পাৰে, ঘুমাই থাকিব পাৰে। বিন্দাছ, কি মজা। হা ইয়াতে মই ঘুমাই থাকোঁ আজি। তো অলপমান টাইম আপোনালোকে ৰখি থাকিব, মই ইয়াত ঘুমাম এতিয়া। তো কি মজা। তো যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ ইমানে। তো টাটা বাই বাই এণ্ড লাভ ইউ অল। আৰু শেষত এটা কথা কওঁ, মই যদি মোৰ ভিডিঅ'টো কিবা ভুল হৈছে ইয়াতে মোক ক্ষমা কৰি দিব। আৰু এইখিনিয়ে ইয়াৰ শুক্লে পাৰত চাওঁ, আৰু একবাৰ দেখাই দিছোঁ মই পিছফালে ইফালে চাওঁ। আপোনালোকে কেতিয়াবা আহিব, বহুত ভাল বস্তু চাব আৰু ফটো শ্বুট কৰিবৰ কাৰণে বহুত ভাল হয়। তো আপোনালোকে আহিলেই হ'ল। তো আজিলৈ টাটা বাই বাই লাভ ইউ অল। তো ছাবস্ক্ৰাইব কৰিব মুঠেই নাপাহৰিব।